গাইজ ভাটিবেলা হৈছে, আমি ফুৰিব যাব ওলাইছোঁ। ফুৰিব যাই ইয়াক বোলে লাগে ৰিডিং কোড। কাক লাগে? ফুকুলুক? হাকুলুক? অৰ্জুনক? অৰ্জুনক। ৰবিনৰ ৰিডিম অহা নাই? ৰিডিম দি চেংকে টকা আহিছে ৰিডিম। গেমাৰ হৈ গৈছে, পঢ়া শুনা ধান্দা নাই, পঢ়িব লাগে নালাগে। তো গাইজ ৰিডিমটো মাৰি পিনে আমি যাম ফুৰিব এতিয়া। অৰ্জুনক মাৰি দিম ৰিডিম। লগটো খুলি দি গেল, তাহাঁতক ৰিডিম মাৰি দিলোঁ। ৰিডিম মাৰি এতিয়া গেল, ময়ো যাওঁ এতিয়া। চেলো গাইজ, ক'ত যাই আছোঁ মানে মই যাই আছোঁ কেকৰ বস্তু ল'বা। মানে এই মইনা যে আছিল, তাই কেক বনায়, তো কেক বনোৱা মেটেৰিয়েলছ আনিব যাম। এই ৰিডিম মাৰি দিলোঁ, এতিয়া অনবৰত গেমে খেলি নাথাকিবি তহঁতে, অলপ পঢ়িবিও মাজে মাজে। এই ৰবিন ঠিলাই দিছোন দেই, বাইকটো নুঠে আৰু এই কেমেৰাটো ধৰি আছোঁ না মই। এই ৰবিনে ভাল দেই, দি ঠিলাই দি অলপ। থেংক ইউ। অ'কে অৰ্জুন, মোৰ অৰ্জুনে খালি গেমে খেলি থাকি, ৰিডিম অকল ৰিডিম মাৰি থাকিলি নহয়, গম পাইছা? গাইজ গৈ আছোঁ, বাই বাই। এটা হৈছে কোম্পানী এৰিয়া, এইটো হৈছে মেগী কোম্পানী, ইয়াতে মেগী বনায়। কাম লাগিলে ক'ব, মই ঠিকাদাৰ লগ কৰাই দিব পাৰিম যদি কাম কৰিব ইচ্ছা কোনবাৰ। আহি পালোঁ ঘৰত ৰখি আছোঁ মইনা, একেলগে যাম কেকৰ বস্তু ল'বা। গাইজ যাই আছোঁ এতিয়া গাঁৱৰ ৰাস্তাইদি। চহৰৰ ৰাস্তাত মস্ত ধূলা, ফ'ৰ লেনৰ কাম চলি আছে, তো গাঁৱৰ ৰাস্তাইদি যাই আছোঁ। এই আহি এইয়া লগ পাই গ'লোঁ ট্ৰেইনখন চালা বাটতে। গাইজ তেল ভৰাব যাই আছোঁ, এই মেইন ৰাস্তা পালে একদম ধূলা, সেইকাৰণে আহিবই মন নাযায় মেইন ৰাস্তাত। স্কুটিতে নাই তেল ভৰাব লাগে বোলে, তাৰ কাৰণেহে আহিলোঁ। তেল ভৰাই ললোঁ গাইজ, এতিয়া যাম কেকৰ বস্তু। এই ট্ৰাক গাড়ী আহি গৈছে, বম ট্ৰাক। লগাই আছোঁ কেকৰ বস্তু লোৱাত। আহি পালোঁ দোকান, এতিয়া বস্তু ল'ব। দোকানীও নাই, কাৰেণ্টো নাই, গোবৰ্ধনত আছে দোকানটো, তো বৰষুণো আহিব আৰু একদম বতৰ বেয়া হৈছে। জিকি জিকি যাবি এই বৰষুণত। তো গাইজ দোকানী মাত ক'ত গৈছে? ফোন মাৰ, বৰষুণ আহে আৰু। তো গাইজ এই দোকানখন আছে গোবৰ্ধনত, কেকৰ এইখন এছ ষ্ট'ৰ, কেকৰ মেটেৰিয়েলছ পায় আৰু কেক বনোৱা, আৰু বহুত বস্তু পায়, আইচক্ৰীম চাইচক্ৰীম, চিপছ টিপছ। গাইজ দোকানত মানুহ নাই, বহি আছোঁ, ৰখি আছোঁ। এইবিলাক চব পায় আৰু কেকত যি লাগে, বনোৱাৰ পৰা ডেক'ৰেশ্যনৰ পৰা। প্ৰমোচন কৰা নাই, এনেই গৈ আছোঁ আৰু ৰখি আছোঁ আৰু ক'ত বা গৈছে মালিক। বতৰটো হৈছে বেয়া, দোকানত নাই মালিক, কি কৰা যায়? বস্তু খাব মন গৈছে, এই আহিবাল মালিক। এইটো মই খাই আছোঁ গাইজ আইচক্ৰীম নহয় চক'বাৰ, আৰু তাতে বস্তু লৈ আছে, হয় নাই? তো বস্তুখিনি লোৱা হ'লে যাম আৰু। বতৰটো ডাৱৰীয়া কৰিছে, বৰষুণ আহিবও পাৰে। খোৱা হৈ গ'ল, এতিয়া তাতটো খোৱা হ'লে যাওঁ আৰু। গাইজ বস্তু লোৱা, ভালেখিনি বস্তু ল'লোঁ, এতিয়া যাওঁ আৰু। যাব পাৰি না? অ'কে। 1700-1800 টকাৰ বস্তু, সেইকাৰণেতো কেক এটাৰ দাম 1000 টকা হয়। তো বস্তু কিনাতো বহুত যায় না, তো যাই আছোঁ এতিয়া ঘৰত। আহি পালোঁ গাইজ, বস্তু লৈ কি বস্তু আনিলোঁ আপোনালোকক দেখাম এতিয়া। এইয়া ইয়াতে কেকটো বনাই ৰাউণ্ড শ্বেপৰ, এইবিলাক হৈছে কেক বনোৱা ক্ৰীম ষ্টাৰ্টাৰ আছে, তথাপি আৰু এইবিলাক এক্সট্ৰা আনছে আৰু। ইয়াতে ক্ৰীম আছে, এইবিলাক কিবা কিবি, এইবিলাক ফ্ৰুট কালাৰ, এইবিলাক কিন্তু বেছি খাব নালাগে দেই। তথাপি কেতিয়াবা বাৰ্থডেত একদিনহে খাই না। ক্ৰীম কালাৰ। তো কেক লাগিলে যোগাযোগ কৰিব, মোক যোগাযোগ কৰিলেও হৈ যাব, কিবা এটা ডিছকাউণ্ট কৰাই আপোনালোকক কেক দি দিম আৰু। অ'কে, মোৰ পৰা ডিছকাউণ্ট নিদিওঁ, তোমাৰ পৰাই দিবা লাগিব মোৰ ফ্ৰেণ্ডছবিলাকক, নে কি কয়? তো গাইজ এটা কাম ওলাই গ'ল আৰু, আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে বেংকৰ একাউণ্ট। আপোনালোকৰ যদি কৰিব লগা হৈছে মোক যোগাযোগ কৰিব, 50 টকা এটা দিলে মই কৰি দিব পাৰোঁ। এই ভাইটিৰ একাউণ্টটো লিংক কৰি দিব লাগে আধাৰ কাৰ্ডৰ লগত। তো এইটো কৰি মেলি এতিয়া মই ঘৰতো যাওঁ, ৰাতিও হৈছে,
তো ভিডিঅ'টো ইউটিউবত মই দিম, ইউটিউবত মোৰ ৱাটছ আৱাৰটো পূৰা বঢ়াই দিয়ক, মানে ৱাটছ আৱাৰটো কমি আছে, সেইকাৰণে মোৰ মনেটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পৰা নাই। তো ভিডিঅ'টো চাই দিব আৰু ৱাটছ টাইমটো বঢ়াই দিব, ধন্যবাদ। ৰ'ব গাইছ, আৰু ফেচবুকতো দিম, ফেচবুকত মোৰ পেজটো প্ৰফাইলটো মানে ফ'ল' কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব, বাকীবিলাক বনাছ।